মোৰ চেনেললৈ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। এই ইমান সুন্দৰ সালাডখন মইনো কেনেদৰে প্ৰস্তুত কৰিছোঁ আজি আপোনালোকৰ লগত তাকে শ্বেয়াৰ কৰিম। চচপেন এটাত পানী গৰম কৰিব আৰু পানীখিনি যেতিয়া বকবককৈ উতল আহিব তাতে আমি চয়াবিন দি দিব লাগিব। চয়াবিনখিনি পানীত তিয়াই থৈ কোমলোৱা কোনো প্ৰয়োজন নাই। এনেকৈ বকবককৈ উতলি থকা পানীত আপোনালোকে মাত্ৰ 10 ছেকেণ্ড থ'লেই চয়াবিনখিনি খুব ভালদৰে কোমলি যাব। এইখিনি তাৰপিছত আমি গেছটো অফ কৰি গৰমে গৰমে ইয়াত 1 চামুচ নিমখ আৰু মাত্ৰ 10 ছেকেণ্ডমান ৰাখি এইখিনি খুব ভালদৰে ঠাণ্ডা পানীৰে ধুব আৰু ভালদৰে চেপি ল'ব। এয়া চাওক মোৰ এয়া 1 বাটি ওলাইছে। এইখন চালাডত মই আৰু দিম এটা তিয়ঁহ, কেইখিলামান মান ধনিয়া পাত আৰু আপোনালোকে এইটো খাইছেনে নাজানো লাই শাক দিম আৰু পিৰালি পালেং, বিলাহী, পিঁয়াজ, জলকীয়া বা আপোনালোকে বেলেগ যদি কিবা চব্জি ভাল পায় সেও দিব পাৰে, যে ধৰি লওক কেপচিকাম, গাজৰ, কৰ্ণ। কিন্তু মই আজি এইকেইটাৰে বনাম। মানে মেইন টুইষ্টটো হ'ল আমাৰ লাই শাক আৰু পিৰালি পালেং। প্ৰথমতে আমি চয়াবিনখিনি এখন ফ্ৰাইং পেনত অলপমান বাটাৰ দি ভাজি ল'ব লাগিব। একদম মচমচীয়াকৈ ভাজিব নালাগে, অলপ গল্ডেন ব্ৰাউন হ'লেই হ'ব। আপোনালোকে ঘিউটো ভাজিব পাৰে। চয়াবিনখিনি যিহেতু বইল কৰাই আছে সেইকাৰণে আমি ইয়াতে একদম মচমচীয়াকৈ নাভাজোঁ। অলপ ফ্লেভাৰটো ভাল হ'ব, অলপমান এনেকৈ শ্যালো ফ্ৰাই কৰি ল'ব। আৰু চালাডত দিবলৈ মই এটা ড্ৰেছিং প্ৰস্তুত কৰিছোঁ। এইটোত আপোনালোকৰ আছে নেমুৰ ৰস আৰু মিঠাতেল আৰু এই জালুকৰ গুড়ি, জিৰা গুড়ি এইবিলাক অলপ অলপ দি দিছোঁ। যোনখিনি মই চব্জি লৈছিলোঁ সেইখিনি খুব ভালদৰে মিহি মিহিকৈ কুটি ল'লোঁ। এয়া প্ৰথমতে আমি চয়াবিন ভাজি লোৱাখিনি এটা বাউলত দিছোঁ। তাৰপিছত পিঁয়াজ আৰু জলকীয়াখিনি দিলোঁ। বিলাহীটো মিহিকৈ কাটি তাৰ ওপৰতে মই মান ধনিয়া 4 খিলামান পাতো মিহি মিহিকৈ কুটি দিছোঁ। এতিয়া এইখিনিও মিক্স কৰি দিম। তাৰপিছত তিয়ঁহখিনি দি আৰু একেবাৰে লাষ্টত লাই শাক আৰু পিৰালি পালেং খুব মিহি মিহিকৈ কুটি লৈছোঁ আৰু মিক্স কৰি দিছোঁ। ড্ৰেছিংখিনি আৰু আধা চামুচ নিমখ দি পেলাই এতিয়া গোটেইখিনি খুব ভালদৰে মিক্স কৰি ল'ব লাগিব। এই চালাডবিধ খুব টেষ্টি হয় খাবলৈ আৰু ৱেইট লছৰ কাৰণে ই এটা খুব ভাল মিল। এইখিনি খালে আমাৰ গোটেই দিনটোলৈ আমি ফুল হৈ থাকিব পাৰোঁ। এয়া মই ছাৰ্ভ কৰি দিছোঁ। এয়া চব ৰং বিৰঙী আমাৰ লাই শাক আৰু পিৰালি পালেঙৰ লগত চয়াবিনৰ চালাড। সকলো সুস্থ থাকক। থেংক ইউ ফৰ ৱাচিং। যদি ভিডিঅ'টো চাই ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।